ৰাজক উত্তৰটো দিবৰ কাৰণে এটা ফোন কৰি চাওঁ নেকি। যি হয় হ'ব আৰু। এটা ফোন কৰিয়ে চাওঁ। তাক নদীৰ পাৰৰ ওচৰত আহিব দিওঁ ফোন কৰি। ফোনটো দেখোন বেছিৰে কৰা নাই, কিবা কৰি আছে এই ৰাজটো। হেল্ল' পিংকি। ফোন মাৰিছিলা নেকি? কোৱা কি হ'ল? মানে মই ফোনটো বাজি থাকোঁতে গমেই পোৱা নাছিলোঁ, বাহিৰত আছিলোঁ, সেইকাৰণে তুলিব পৰা নাই। কোৱাচোন কি হ'ল আৰু মোৰ উত্তৰটো কেতিয়াই দিবা? ৰাজ, উত্তৰটো দিয়াৰ কাৰণে ফোন মাৰিছিলোঁ। আমাৰ যে সেই নদীটো আছে, অলপ দেৰি কৰি নদীটোৰ পাৰত আহি যাবা। তোমাক মই উত্তৰটো দি দিম, ঠিক আছে? পিংকি, ঠিক আছে দিয়ক। হ'ব দিয়ক এতিয়া। তোৰ আজি কি ফূৰ্তি, আজি পিংকিয়ে উত্তৰটো দিব। মজা লাগিব দে। ভগৱান, আপুনি যি কৰে ভালে কৰে।